মাটিডোখৰ মোৰ আজি 40-50 বছৰ খাই থকা মাটি। আগতে খেতি কৰি আছিলোঁ, পিছত আৰ্ট ফিলিং কৰি এতিয়া বাৰী মাটি কৰিলোঁ। 2021 চনতে মই ম্যাদিৰ কাৰণে এপ্লাই কৰিছিলোঁ, বৰ্ডত এপ্ৰুভ হ'ল, প্ৰিমিয়াম দিয়া হ'ল। কিন্তু আজি পৰ্যন্ত আমাৰ চাৰ্কল অফিচাৰে ম্যাদীকৰণ কৰি নিদিলে। কিন্তু আজি হঠাৎ আহি ঘৰ দুৱাৰ বাৰী গছ গছনি য'ত যি আছে, ঘৰ দুৱাৰ গছ গছনি জেওৰা চব ভাঙি চিঙি চুৰমাৰ কৰি পেলালে, নষ্ট কৰি পেলালে। কিন্তু আমাক কোনো নটিচ দিয়া নাই, জাননী দিয়া নাই। জাননী নিদিয়াকেই মই বাৰে বাৰে চাৰ্কল অফিচাৰক মই নটিচ বিচাৰিছোঁ, কিন্তু তেওঁলোকে নটিচ দিয়া নাই। কিন্তু কেৱল তেওঁলোকে ভাইবেলি কয় যে ঘৰটো আমি ভাঙিবলৈ আহিছোঁ, আৰু মই নটিচ বিচাৰিছোঁ, কিন্তু তেওঁ নটিচ দিয়া নাই, দিয়া নাই। নদী কাষৰ মাটি বুলি কৈছে। নদী কাষৰ হ'লে মই অলৰেডি আগৰ চাৰ্কল অফিচাৰে অলৰেডি ফৰিংতলী বুলি মোক ম্যাদীৰ কাৰণে বৰ্ডত এপ্ৰুভ কৰি থৈছে, প্ৰিমিয়াম লৈ থৈছে। আৰু এই কাষৰ মাটি এইখিনি চব গোটেই এইখিনি খেতি মাটি, এইবিলাক চব ম্যাদী মতা ম্যাদী। আৰু নদীৰ পৰা আমাৰ নাই ক'লেও 200 মিটাৰ আঁতৰত মোৰ মাটিটো। গতিকে নদী মাটি কেতিয়াও হ'ব নোৱাৰে। আৰু যদি নদী মাটিয়ে হয় তেতিয়াহ'লে ওচৰৰ কাষৰ মাটিবিলাক কেনেকৈ ম্যাদী হ'ল, আৰু মোৰ মাটিটো ম্যাদী কেনেকৈ হ'ল? মইতো বৰ্ডত পাছ কৰিছে মাটিটো, প্ৰিমিয়াম দিলোঁ। আজি 21 চনতেই হ'ল, কিন্তু চাৰ্কল অফিচাৰে আমাক ম্যাদী কৰি দিয়া নাই, নামাকৰণ কৰি দিয়া নাই তাৰমানে। গতিকে আজি হঠাৎ আহি তেওঁলোকে আহি গছ গছনি জেওৰা চেওৰা ঘৰ দুৱাৰ নভগাই একো নজনোৱাকৈ কাগজ পত্ৰ দেখুৱাব পৰা নাই যে আপোনালোকৰ এই আছে অৰ্ডাৰ আছে। অৰ্ডাৰ বুলি একো অৰ্ডাৰেই নাই। আপোনালোকে দেখিছে ঘৰ গোটেই ভাঙি ভান কৰি দিলে, JCB দি ভাঙি দিলে, সকলো দেখিছে আপোনালোকে।